Hello everyone, this is Danisha Saharia and welcome back to my YouTube channel. Namaskar apna সকলোকে আজি মোৰ YouTube channelলৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আশা কৰিছো আপোনালোক বহুত ভালে আছে, সকলোৱে আছে, হেলদি আছে আৰু মই সুস্থ আছো। আৰু মই দানিশা আপোনালোকক এটা নতুন ভিডিও এটা লৈ আহিছো। সো সেই ভিডিওটো হৈছে মানে আমাৰ গাঁৱৰ ঘৰত পুথি পাঠ আছিলে, আজি হ'ল কেইদিনমান পুথি পাঠ আছিলে। সো সেই পুথি পাঠটো অলপমান ভিডিও কৰি থৈ দিছো। যেনেখিনি মই ডাবিং কৰি কিনে এতিয়া মানে যিখিনি দেখুৱাব পাৰিছো সেইখিনি দেখুৱাম আপোনালোকক, অকমান শ্বেয়াৰ কৰিম আপোনালোকৰ এতিয়া। আৰু এতিয়া মই অৱশ্যে ভিডিও দিব নোৱাৰিম কাৰণ মই এতিয়া অৱশ্যে স্কুল খুলিছে আৰু স্কুলত সদায়তো যাই থাকিব লগা হয় ন। মই এতিয়া ক্লাছ 8ত হৈছো আৰু লগতে খুব পঢ়িব শুনিব লাগে, সেইকাৰণে মোৰ দিগদাৰ হয়, অলপ প্ৰব্লেম হৈছে। মই পাৰিলে মাজে মাজে ভিডিও দিব পাৰিম, চবতকৈ বেয়া নাপাব। তেন্তে বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু এয়া বাবুন আহিছে আৰু চব বস্তুবোৰ ৰেডি কৰি আছে। অলপ পিছত মোৰ ককাহঁত বহিব পুথি পঢ়িবলৈ। আৰু এয়া হৈছে মোৰ ভণ্টিটো, আৰু আমি লগতে অলপমান পিছত সেৱা কৰি মোৰ ভণ্টিটোৱে, ময়ে আৰু মোৰ ভাইটিটোৱে। এয়া হৈছে খুৰী, আৰু সিফালেও আছে মোৰ মাহঁতে মানে চব্জি কুটি আছে, যিহেতু দুপৰীয়া ভাত এসাঁজ খাব লাগিব পুথি পঢ়াৰ কাৰণে। চ' এইটো হৈছে আমাৰ ৰুমৰ এইফালে হৈছে ককাহঁতৰ ৰুম। সেইটো হৈছে ককা, যিটো ৰেডি হৈ আছে পুথি পঢ়িবলৈ। আৰু এইটো হৈছে এজন ককাৰে লগৰ হয়, তেওঁলোকে মিলি কিনে পুথি পঢ়িব। সেয়া দেখিছানে, সেয়া মোৰ মাহঁতে মানে চব্জি কুটি আছে। বলকচোন দেখুৱাও কি কৰি আছে। এয়া মোৰ মা, যিটো এতিয়া বহি আছে মোৰ মায়ে। এজন খুৰী, কাষৰ আমাৰ খুৰী, আৰু এইফালে খুৰাহঁতে চব্জি কুটি লৈ আছে। চব্জি হওক মানে যিয়ে কি নহওক, আলু হওক, এইবোৰ কুটি আছে, এইবোৰ মানে কাটি উটি আছে। আৰু তাৰপিছত এইজনী মই হয়। আৰু এয়া বাবুনৰ অলৰেডি অলমষ্ট ৰেডি কৰা হৈ গৈছে। তাৰপিছত এতিয়া বহিব মানুহবিলাকে, লগতে পুথি চুথি চাব। তাৰপিছত আমি সেৱা ল'ম। আৰু তাৰপিছত এয়া হৈছে আমাৰ যদু মহাপুৰুষ, মানে মোৰ ভাইটিটো। আৰু এতিয়া মই মানে সেৱা লৈ উঠিলোঁ, মই সেৱা কৰিলোঁ। সেৱা কৰোঁতে মানে ভিডিঅ' কৰা নহ'ল। তাৰপিছত এতিয়া আমি চাহ খাম। চাহৰ লগত আছে বুন্দিয়া, গাখীৰ চাহ। এয়া খুৰীহঁতে সেৱা লৈ আছে। এয়া খুৰা আমাৰ মা পাপাহঁতে সেৱা লৈছে ইতিমধ্যে। এইটো হৈছে আমাৰ আইতাটো, আৰু সেইফালে এতিয়া চেয়াৰ টিয়াৰ পাৰিছে মানুহ বহিবলৈ। আৰু এয়াই মানুহবিলাকে পুথি পঢ়ি আছে, ককাহঁতে মিলি কিনে পুথি পঢ়ি আছে। বামুণে অকণমান মন্ত্ৰ মাতি আছে ইফালে, যিহেতু পুথি পাঠ নান। আৰু এইখিনিয়ে। আৰু লগতে আমি এতিয়া চাহৰ যোগাৰ দেখুৱাই আছোঁ আপোনালোকক। তাৰে আগতে আপোনালোকক ক'ত বস্তু ৰান্ধিছে সেইটো আপোনালোকৰ লগতে দেখুৱাওঁ। আৰু এয়া ভোজ বান্ধি আছে, দেখিছেনে আপোনালোকে। এয়া আলু, তাৰপিছত সিফালে ভাত আঞ্জা বনাই আছে। ইফালে খুৰা আৰু এজন খুৰী আছে। আৰু ইতিমধ্যে মানুহবিলাকে ভাত খোৱা হৈছে। আপোনালোকক মই চাহৰ যোগাৰটো দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ। এইফালে ভাতৰ লগত আছে পনীৰ, দাইল, ভাত, চব্জি আৰু দৈ গোল্লা। এয়া মই ইতিমধ্যে ভাত খাই উঠিলোঁ, কাৰণ মই ভাত খাই থকাৰ সময়ত আগতে কৈছিলোঁ যে মই ভিডিঅ' কৰিবলৈ নোৱাৰোঁ। তেন্তে এইখিনিতে হৈছে আমাৰ কৰ্মখিনি, যিখিনি পুথি পাঠ পঢ়া আছিলে। And this only today's video. I hope you have enjoyed the video. If you have enjoyed the video, then don't forget to like, comment, share and subscribe to my YouTube channel. And yes, do not forget to press the notification bell so that bad video can upload, you will get notified. Next video is coming soon. Till then, take care, bye bye, stay tuned and keep watching. Love you all.